আজি কাৰ্বি আংলঙৰ যি এটি ঐতিহাসিক ৰায় প্ৰদান কৰিলে যে খেৰণী অঞ্চলত বসবাস কৰা স্বাৰ্থে ফাংচো ডাঙৰীয়াৰ যি 22 বিঘা মাটি বহিৰাগত তথা বিদেশীয়ে অবৈধভাৱে দখল কৰি তেওঁলোকৰ হাতত ৰাখিছিলে এই মাটি আজি আইনৰ জৰিয়তে যে মুকলাই দিলে তাৰ বাবে আমি ফাংচো ডাঙৰীয়াক যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি এই ক্ষেত্ৰত সাহিত্য পৰিষদৰ মুৰব্বী মাননীয় ডক্টৰ তুলিৰাম ৰংহাঙৰ লগতে সাহিত্য পৰিষদৰ সমূহ ৰাজনৈতিক ব্যক্তিসকলৰ লগতে জিলা প্ৰশাসনলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জনাব বিচাৰিছো বা ক'ব বিচাৰিছো যে স্বাৰ্থে ফাংচো ডাঙৰীয়াৰ যি 30 বছৰ যি সংগ্ৰামৰ এক জৰিয়তে তেখেতৰ যি সংগ্ৰাম যি ত্যাগ স্বীকাৰ কৰি পেলাই তেখেতৰ নিজৰ 22 বিঘা ভূমি পাবলৈ সক্ষম হোৱাটো আজিৰ দিনত এটা উল্লেখযোগ্য দিন হিচাপে আমি ক'ব বিচাৰিছো আৰু আমি আচৰিত হৈছো যে এইখন অসমতে এইখন পাহাৰীয়া জিলা কাৰ্বি আংলঙতে খিলঞ্জীয়া ভূমিপুত্ৰই নিজৰ মাটিকণৰ কাৰণে এতিয়া সংগ্ৰাম কৰিবলগীয়া হৈছে নিজৰ জন্মভূমিৰ নিজৰ মাটিতে আজি বহিৰাগত বিদেশীয়ে হাতৰ পৰা কাঢ়ি ল'বলগীয়া হৈছে বহিৰাগত বিদেশীৰ উৎপাতত আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ মাটি বেৰি এৰিবলগীয়া হৈছে এই ক্ষেত্ৰত সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাং দেৱে উচিত পদক্ষেপ অনাগত দিনত গ্ৰহণ কৰিব বুলি আমি আশা কৰিছো আৰু আমি ক'ব বিচাৰিছো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰ তাৰিখৰ পৰাই কৈছিল যে অসমত খিলঞ্জীয়া মানুহৰ ভূমি সুৰক্ষা চৰকাৰখনে দিব লাগে যে আজি বিহাৰ বা ইউপিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনোবা খিলঞ্জীয়া মানুহে এনেদৰে অবৈধভাৱে মাটি তাত দখল কৰিব পাৰিব জানো কি কাৰণে অসমত খিলঞ্জীয়াৰ ভূমি পুত্ৰসকলৰ মাটি আজি বহিৰাগত বিদেশীয়ে আগ্ৰাসন কৰিবলৈ কেনেকৈ সাহস পাইছে এই ক্ষেত্ৰত এতিয়া এটা চিন্তাৰ প্ৰশ্নবোধক চিন আহি পৰিছে সেই কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাহানি কালৰ পৰাই চিঞৰি আহিছো যে অসমৰ সমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠী একতা হ'ব লাগিব আৰু আমি ক'ব বিচাৰিছো যে ফাংচো ডাঙৰীয়াৰ দেৱৰ যি 30 বছৰীয়া যি এটা সংগ্ৰাম কৰিছিলে এই সংগ্ৰাম তেখেতে কিমান ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিলে তেখেতে বুজিব তেখেতে নিজক বুজি পাব তেখেতে এই সংগ্ৰামৰ জৰিয়তে তেখেত কিমান ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে আৰু নিজৰ ভূমিতে আজি খিলঞ্জীয়া মানুহে ভগনীয়া হ'বলগীয়া হৈছে আৰু এনেকুৱা উদাহৰণ আৰু বহু আছে বুলি আমাৰ নজৰি আছে কাৰণ অকল ফাংচো ডাঙৰীয়াৰ দেৱেই নহয় কাৰ্বি আংলঙত আৰু বহুতো ব্যক্তি ওলাব যে এনেকৈ বহিৰাগত বিদেশীয়ে মাটি আগ্ৰাসন কৰি তেওঁলোকৰ দখলত ৰাখিছে এই ক্ষেত্ৰতো জিলা প্ৰশাসন নে তথা সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি যুৱ ছাত্ৰ পৰিষদে এটি আহ্বান জনাইছো আৰু অনাগত দিনত কোনো কাৰণতে যে খিলঞ্জীয়া ভূমি বহিৰাগত বিদেশীয়ে তেওঁলোকৰ দখলত ৰাখিব নোৱাৰে বা তেওঁলোকে জোৰ জবস্তি যে কাঢ়ি দিব নোৱাৰে তাৰ বাবে এটা উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো আৰু আমি ক'ব বিচাৰিছো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰ পৰাই কৈছিল যে অসমত অন্তৰ্ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰা তথা ইলাৰ্নেল পাৰ্মিট ব্যৱস্থা কৰি গ্ৰহণ কৰিব লাগে অসমত পূৰ্ণ স্বায়ত্তশাসন অসমত দ্বি নাগৰিকত্ব প্ৰৱৰ্তন কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে আজি 43টা বছৰে চিঞৰি আহিছো একমাত্ৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰ সুৰক্ষা ছাত্ৰতে আমি এই গণ সংগ্ৰাম কৰি আহিছো এই ক্ষেত্ৰত অনাগত দিনত বহিৰাগতই বা বিদেশে কোনো কাৰণতে অসম বা এই কাৰ্বি আংলঙৰ ভূমিত যে কোনো তেওঁলোকে অবৈধভাৱে দখল কৰি পেলাই যে তেওঁলোকে মাটি বাৰী ল'ব নোৱাৰে তাৰ ক্ষেত্ৰত সাহিত্য পৰিষদে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আমি কৈছো যে সাহিত্য পৰিষদৰ এখন সংবিধান আছে সংবিধানৰ লগত কি আছে কি নাই সেই ক্ষেত্ৰতো বহিৰাগত বিদেশীয়ে জানি বুজি লোৱাটো ভাল ইয়াকে আমি ক'ব বিচাৰিছো